ভিডিও मुझे हमने खाता करा बोली इसमें तेरा खाता मेरा कुछ नहीं चाहता বন্ধুসকল प्यार है चाहता সোণালী ধাননি আৰু ৰবাব টেঙা চ' আমাৰ এতিয়া ৰবাব টেঙা ৰেডি হৈছে খোৱাৰ বাবে সাজু হৈছে এতিয়া আমি খাম ইমান ভাল লাগিব এটা বেলেগ ধৰণৰ আমেজ নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজু ডেকা আৰু আপোনালোকে চাইছে ৰাজু ডেকা টেকন'লজি এণ্ড এণ্টাৰটেইনমেণ্ট য'ত আপোনালোকৰ সমস্যাবোৰৰ সমাধান পাব আৰু নতুন নতুন কথা শিকিব কিন্তু আজি এটা বেলেগ একদম বেলেগ কথা এটা ভিডিঅ'টো বনাইছোঁ এখন আমাৰ সোণোৱালী ধাননি পথাৰ ধানবোৰ পকিব লৈছে ত' আমি কাটিব আহিছোঁ চাওক সুন্দৰ পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশ সোণালী ধাননি চালে চকুৰুৱা দেখি ভালে লাগি যায় তোমাৰে হাঁহিতি ইমান যে ধুনীয়া দেখি ভালে লাগি যায় ভয় লাগে ভালো লাগে ধিপিং ধিপিং কলি জাকপে মম লাগে চেন লাগে তোমাক দেখি পিৰিতি জাগে চেনি 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 মাই মোৰ বুকুত তুমি ললা ঠাই বন্ধুসকল এতিয়া মই পথাৰৰ মাজে মাজে গৈ আছোঁ ধুনীয়া সোণালী ধাননি পথাৰ ধানবোৰ পকিব ধৰিছে দেখিবলৈ ভাল লাগিছে ৰাতিপুৱা আহিছোঁ মই এতিয়া কুঁৱলী পৰি আছে ধুনীয়া পৰিৱেশ এইখন আমাৰ ধাননি পথাৰ চাওক ধানৰ পাতত এতিয়াও নিয়ৰ ওলমি আছে নিয়ৰৰ টোপা আমাৰ দিদি আছে হাই বুলি দিয়ে हाय দেখুৱাই দিয়ে এই যাওক অলপ ইংকে কাটে বন্ধুসকল এতিয়া মই ধান কাটিম আৰু আপোনালোকে চাব বিহু হৈ আছে মোৰ এয়া চাওক ৰাজু ডেকা আহক আমি সকলোৱে ধান কাটি একেলগে আমাৰ ঘৰৰ গোটেইকেইটাই আছে তোমাক দেখি পিৰিতি জাগে চেনি চেনি মাই মোৰ বুকুত তুমি ললা ঠাই সেই বন্ধুসকল পথাৰৰ মাজত বাংলা টেঙা মানে ৰবাব টেঙা খোৱাৰ আমেজ বেলেগ চ' আমাৰ দিদি এইচা বাংলা টেঙা কাটি আছে জলকীয়া নিমখ ধুনীয়া মজা অলপ পিছত আমি খাম অলপ পিছত আমি খোৱা ভিডিঅ' দেখাই আছোঁ এক ছেকেণ্ড খাব লাগে সোণালী ধাননি
আৰু ৰবাব টেঙাৰ মাজত দিলে পৰ্ব আছে এটা আমেজ বেলেগ ধৰণৰ আমেজ কিন্তু আপোনালোকে আমাৰ টেঙা দেখি দিলে মানে এইবিলাক দেই এই সেইটোতে জানা গৈছিলো আমাৰ আৰু দুজনী ভণ্টি আহি আছে তই ভাত কাটবি না কাটা ভাত কাটবি না দাও টেঙা খা টেঙা খা যদি ফটাফট ভাগৰে লাগিল নেকি তহঁতৰ বন্ধুসকল ধাননি আৰু ৰবাব টেঙা চ' আমাৰ এতিয়া ৰবাব টেঙা ৰেডি হৈছে খোৱাৰ বাবে সাজু হৈছে এতিয়া আমি খাম ইমান ভাল লাগিব এটা বেলেগ ধৰণৰ আমেজ আপোনালোকে খাব পথাৰৰ মাজত যাব ৰবাব টেঙা নিব নিমখ জলকীয়া ধুনীয়াৰে মজা মজা তো জিভাৰ পানী পৰছে নেকি জিভাৰ পানী পৰছে অলপ অলপ ভণ্টি জিভাৰ পানী পৰিছে দিয়া অকণমান দিয়া জান মাইনা ইমান যে সোৱাদৰ ইহঁতৰ নেদে নেকি দিয়ক এটা বৰ সোৱাদে টেঙাটো জমান পাহি আছিল না মজা আছে একটু দেখাই দিয়া তাই নাংবে মই খাই আছো মোক আকৌ দেখাও বন্ধুসকল আজিলৈ ইমানেই আকৌ লগ পাম আমি বেলেগ ভিডিঅ'ত লগ পাম আকৌ বেলেগ ধুনীয়া ধুনীয়া ভিডিঅ' বনাম আমি ব্লগছৰ ভিডিঅ' বনাম কি কৰোঁ কি নকৰোঁ চ' এইটো ভিডিঅ' চাই নিশ্চয় আপোনালোকে ভাল পাইছে বেলেগ ধৰণৰ আৰু কাষত থকা টিং খাদ্যটো বজাই দিব নাপাহৰিব চ'